Hi friends, good morning. এতিয়া বাৰু গুড মৰ্নিং হৈ থকা নাই, 1:30টাই বাজিলে। এতিয়া ব্লগটো আৰম্ভ কৰিছোঁ আৰু কাম বন কৰি আজৰি হ'লোঁ। মই আছোঁ কালি আহিলোঁ কাকপথাৰ মাহঁতৰ ঘৰত আহিলোঁ আৰু ইয়াতে কথা চথা পাতি থাকোঁতে ব্লগটো আৰম্ভ কৰিমকৈ এতিয়া 1:30টাই বাজিলে। এতিয়া চাওঁচোন, আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ বহুত দিনৰ পাছত ব্লগটো আৰম্ভ কৰিছোঁ, কাৰণ মোৰো গা ভাল নাছিলে, বেটাও গা ভাল নাছিলে, বহুতে গা ভাল নাছিলে, কেইবাদিনো হৈ গ'ল। এতিয়া ভাল পাইছোঁ, অলপ চলপ আৰম্ভ কৰিছোঁ আৰু আপোনালোকৰ খবৰ কেনে আছে? ভালে আছেনে? আৰু মই যাম এতিয়া মামীহঁতৰ ঘৰত মাতিছে, মামী কিবা কাৰণত মাতিছে, যাওঁ গৈ আহোঁ, দেখাই আছোঁ আপোনালোকক, চাই থাকিব। ইয়াত ইমানেই ৰ'দ, বহুতেই ৰ'দ আছে, বহুত গৰম, সেইকাৰণে ভিতৰতে সোমাই আছোঁ। এতিয়া যাওঁ, কেনেকৈ যাম, ৰ'দটো বহুত আছে। মাহঁতৰ ঘৰত আছোঁ, মই পিছফালে বহি আছোঁ, ঘৰো বনাই আছে, এইফালে ঘৰটো বনাই আছে, অলপ চলপ ওলাইছে আৰু তাৰপিছত চাওকচোন, এইটো ইমান সৰু অমিতা পুলি, অমিতা পুলি, ইমান সৰু অমিতা পুলি ইয়াতে ৰুই থৈছে। এইবিলাক কিবা কিবি মায়ে ফুল ৰুই থৈছে, কাৰণ আমি কোনো নৰোঁ, সেইটো কাৰণে মায়ে লগাই থৈছে ফুল চুল, মায়ে বহুত ভাল পায়। বেটাক খুৱাই ল'লোঁ, এতিয়া মই যাম, বেটাক নিনো, ইমান ৰ'দ, কাৰণ ইমান ৰ'দত এয়া দেখিছেনে কিমান ৰ'দ আছে, বহুত ৰ'দ আছে, সেইটো কাৰণে বেটাক নিনো, মই গৈ আহোঁ, আপোনালোককো লৈ গৈ আছোঁ বোলো। কেনেকুৱা ৰ'দ। এতিয়া মই ৰেডি হৈ ল'লোঁ, এতিয়া যাওঁ আৰু লগত আহি পাই গ'লোহি, পিছফালে বহি আছোঁ, দোকানৰ পিছফালে, ইমানেই গৰম নহয়, সেইটো কাৰণে পিছফালে বহি আছোঁ। তাই দোকানত আছে, মামী নাই বাৰু, মামাও নাই, মামী তিনিচুকীয়া গৈছে আৰু এয়া মামীহঁতৰ ঘৰ, তাইক দেখাই আছোঁ, তাই এতিয়া দোকানতে আছে, মামী ছোৱালী এইফালে। কি কৰি আছা? চাহ কৰি আছা? এয়া এতিয়া মই চাহ খাম, চাহ ওলাই দিয়া। গৰম চাহ খাম। টেষ্টি কোনে বনাইছে? মায়ে বনাইছে। ইমান গৰম ধৰিব নোৱাৰিছোঁ। মজা টেষ্টি চাহ বনাইছে। আহি যাব ইয়াত দোকানখন। এই চাহ দি আছিলে আৰু এতিয়া বহিছে, দোকানতে আছোঁ, এইফালে পিছফালে বতাহ দি আছে। কেনেকুৱা লাগিছে দোকানত বহি, দোকান খুলি? ভাল লাগিছে, নতুনকৈ খুলিছোঁ। তাৰপিছত আৰু আমি বাৰু খালোঁ দোকানত কিবা কিবি, এতিয়া আৰু কি দিয়ে দোকানীয়ে খাবলৈ, দোকানীয়ে কি খাব দিয়ে খাই যাম আৰু।
স্কুটি ধোৱা হৈ গ'ল। এতিয়া মই এইকেইখন ধুই লওঁ আৰু কাৰ্পেটকেইখন। মাইকী মানুহে ধোৱা কিমান ভালকৈ ধুইছোঁ। ইয়াত বহি বহি এতিয়া আন্ধাৰে হ'ল, স্কুটি ধুই ল'লোঁ আৰু এতিয়া যাওঁ মই এফালে বাই বাই। ছাবস্ক্ৰাইব এটা কৰি দিব। তোমাৰ ফালৰ পৰা মোৰ ফালৰ পৰা মই কৰি দিয়ে বেছি। বহুত কিবা কিবি খালোঁ, চাহ খালোঁ, মিক্সাৰ খালোঁ, খুৱাই খুৱাই শকত কৰি পঠাইছোঁ। দোকানখন শেষ কৰিব নোৱাৰিলোঁ বাৰু বস্তুখিনি খাই কেনে। সদায় নাহিবা আকৌ দেই। সদায় আহিম, সদায় খাই যাম। আপোনালোকে আহিব, খাই খতম কৰি যাব। দোকানটোক পইচা নিদিলেও হৈ যাব। পালোহি, পাই মই গা ধুলোঁ, গা ধুই চাহ খাই এতিয়া বেটাৰ গাটো চাইছোঁ, অলপ গৰম আছে, জ্বৰ আহি আছে। ভাবিছিলোঁ ডক্টৰক এতিয়া লৈ যাম বুলি, কিন্তু নিনো, কালি ৰাতিপুৱাই লৈ যাম আৰু এতিয়া ৰাতিও হ'ল, সেইটো কাৰণে ওচৰতে আছে ডক্টৰ, তাতে লৈ যাম ভাবিছিলোঁ। এতিয়ালৈ নিনো আৰু কি জানো, জ্বৰটো ভাল হয় আকৌ হয়, ইমান মেডিকেল দৰৱ চব খুৱাই আছোঁ, ভালেই নাপাইছে, কি জানো হৈছে, ইমানেই জ্বৰ হয়, কি কম নহয়, গাটো অনবৰতে বেয়াই হৈ থাকে, ইটো পিছত ইটো দৰৱ খুৱাই থকাই হৈছে, দেখুৱাই থকাও হৈছে ডক্টৰৰ ওচৰত, সেইকাৰণে ইমানেই জ্বৰ হৈছে ন, গমেই নাপাইছোঁ। এতিয়া কাইলৈ নিম আৰু ডক্টৰৰ ওচৰত। কৰি আছোঁ চব কৰি আছোঁ, যি কৰি যাব লগা হয় কৰি আছোঁ, কিন্তু ভালেই নাপাইছে। চাই লওঁ কাইলৈ, যদি ভাল নাপায় মই ডক্টৰৰ ওচৰত লৈ যাম। আৰু এতিয়া ময়ো গা চা ধুই আহিলোঁ আৰু চাহ খাই। ইমান গৰম পৰিছে নহয়, আপোনালোকৰ বাৰু তাতে কেনেকুৱা গৰম পৰিছেনে? আৰু আপোনালোকে বাৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব, তেতিয়াহে মোৰ নতুন ভিডিঅ' যাতে বনাব পাৰোঁ। আপোনালোকে সদায় যাতে মৰম দি যায়, আশীৰ্বাদ কৰি যায়। আৰু আজি ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাইছোঁ আপোনালোকক। আজিলৈ বাই বাই।